আমাৰ চহৰক চিনি পাইছে, আমাৰ বহুত মানে পশুপ্ৰেমী লখিমপুৰত আমি ভিডিঅ' তৈয়াৰ কৰিছিলোঁৱে, হয় নহয়? তো আকৌ আমি আহিছোঁ যোৰহাটত, আৰু যোৰহাটত আমি এতিয়া পিঠা খাবলৈ সোমাইছোঁ ষ্টেডিয়ামৰ কাষত। ভাপৰ পিঠা খাম, ভাপত দিয়া পিঠা আৰু চাহ খাবলৈ আহিছোঁ। আৰু একদম অৰ্গেনিক হয়, পেটৰ বেমাৰ নহয়। ধুনীয়াকৈ চাহ একাপ খাম আহক এখন হোটেলত। নমস্কাৰ, মোৰ নাম অৱন্তী বৰা। আপোনাৰ হোটেলত মাতক, আপোনাৰ হোটেললৈ মাতক। ক'ত আছে হোটেলখন? ক'ত আহিব, চাহ একাপ খাই যাবহি। ক'ত আছে এখন কৈ দিয়ক। যোৰহাট ষ্টেডিয়ামত। যোৰহাট ষ্টেডিয়ামত আছে। গতিকে ভাপৰ পিঠাটো দেখুৱাই দিম, সত্য আছে মোৰ লগত। লাষ্ট অকল আপোনাৰ পিঠাটো দেখুৱাই সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো। পিঠা দেখাই দিয়ক, পিঠাটো দেখাই দিয়ক। পিঠা দেখাই দিয়ক, তেলৰ পিঠা দেখাওক। এয়া এয়া ভাপত দিয়া পিঠা। এয়া চাওক, ভাপত দিয়া পিঠা। এই টাউনৰ মাজমজিয়াত ভাপত দিয়া পিঠা, তেলৰ গুড় দিয়া পিঠা, তেলৰ গুড় দিয়া পিঠা দেখাই দিয়ক। এয়া তেলৰ পিঠা, তেলৰ গুড় দিয়া পিঠা, অৰ্গেনিক হয়, অৰ্গেনিক। এতিয়া দেখুৱালোঁ আপোনালোকক। এয়া আহিব ইয়াত খাব। অসমত থলুৱা পিঠা হয়, বিপণী হয়। থলুৱা